আমাৰ অসমীয়া মানুহৰ সংস্কৃতি চাই লওক। এই যে কাতি বিহুৰ দিনা ৰবাব টেঙা খোৱা পৰ্ব পথাৰৰ মাজত কিমান আহিল কিমান গ'ল হিচাপ নাই। অঁ বনাইছো, ভালে আছো। অঁ এতিয়াহে যোৱা নেকি? চাওক এইফালে ধাননি পথাৰ। হা নাজানো মই। অঁ মোবাইল ক'ত এৰিছা কি জানো মই নাজানো দেই। এফালে আনি আছোঁ, এয়া হৈ গ'ল টেঙাৰ বাকলি আমাৰ ধাননিৰ মাজত পেলাই দিম বুলি। ধাননিৰ মাজত টেঙা বাকলি পেলালে হেনো পোকে নধৰে, গতিকে আহি আছোঁ। এয়া আহি আছে সকলো মোৰ পিছে পিছে, আগে আগেও বহুত গৈ আছে। মই অলপ এডভান্স আহি গৈছোঁ। নবৈ চাকি জ্বলাইছে, গতিকে অঁ এডভান্স নহয় দেই, মই অলপ শ্ল' আহিছোঁ। মানে নবৌয়ে চাকি জ্বলাবৰ কাৰণে অকণ এডভান্স আহি গ'ল। এয়া চাকি জ্বলাইছে দেখিছেনে? মাইক দিব দিছা, ধাননিৰ মাজত পেলাই দিব লাগে। এয়া আমাৰ খেতি দেই, এয়া আমাৰ খেতি পথাৰ। আৰু এইফালে চাকি দিব নবৌয়ে। দূৰলৈ দে, ওচৰতে দে। অঁ এয়াও আমাৰ, এয়াও আমাৰ হয় দেই, এয়াও আমাৰ বোলে। সূৰ্যটো নাই ক'ত দেখাম? সূৰ্য বোলে ক'ৰপৰা দেখাম? ইমান ধুনীয়া লাগিছে। দিয়া মোক দেখা দিয়া, আন্ধাৰ হ'ল দেখিলেও ধুনীয়া নালাগা হ'ল। ধুনীয়া লাগিছে এইডোখৰত। এয়া চাওক আমাৰ খেতি ৰাইজ। এইফালে দাদাই ঔষধ দিয়া নিচিনাকৈ আজি টেঙাৰ বাকলিখিনি পেলাই দিছে। আৰু এতিয়া আমি আৰামত চাকি বন্তি জ্বলাই ঘৰা ঘৰি যাম আৰু দেই।